সো বেচিল ডিপাৰ্টমেণ্ট ফালৰ পৰা এখন এডভাৰটাইজমেণ্ট জাৰি কৰিছে য'ত টোটেলি 567টা পদ পুনৰ মুকলি কৰি দিছে। সো ইণ্টাৰেষ্ট কেণ্ডিডেটে ইয়াৰ বাবে পুনৰ অনলাইন এপ্লাই কৰিব পাৰে। সো ইয়াৰ বাবে কেইটা পদ আছে আৰু কিমানটা পদত সংযোগ কৰিছে সো তলত উল্লেখ কৰা আছে। সো আমি আলোচনা কৰোঁ। সো প্ৰথম পষ্টটো আছে ইনভেষ্টিগেটৰ, য'ত টোটেল পষ্ট আছিল 300টা আৰু বৰ্তমান 50টা পষ্ট সংযোগ কৰি 350টা পদ মুকলি কৰি দিছে। আৰু ইয়াৰ বাবে পে স্কেল দিছে 24,000 পাৰ মান্থ। আৰু ইয়াৰ বাবে শিক্ষাগত অৰ্হতা বিচাৰিছে বেচেলৰ ডিগ্ৰী কমপ্লিট কৰা। আৰু ইয়াৰ বাবে এজ লিমিট হৈছে আপোনালোকে 45 বছৰলৈকে ইয়াৰ বাবে অনলাইন এপ্লাই কৰিব পাৰে। পষ্টটো আছে ছুপাৰভাইজাৰ, যাৰ বাবে মুঠ পষ্ট আছিল 50টা আৰু বৰ্তমান ইয়াত 145টা পষ্ট মুকলি কৰি দিছে। আৰু ইয়াৰ বাবে মাহিলী দৰমহা 30,000 পৰ্যন্ত দিছে। আৰু ইয়াৰ বাবে শিক্ষাগত অৰ্হতা বিচাৰিছে গ্ৰেজুৱেশ্যন ডিগ্ৰী আৰু আপোনালোকৰ 2 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব ছাৰ্ভে ৰিলেটেডত। আৰু ইয়াৰ বাবে এজ লিমিট হৈছে বিল' 50 ইয়াৰ্ছ। 3 পষ্টটো আছে ছিষ্টেম এনালিষ্ট, যাৰ পষ্ট আছিল 4টা কিন্তু বৰ্তমান 2টা পষ্ট ৰাখিছে। আৰু ইয়াৰ বাবে পে স্কেল ৰাখিছে প্ৰতিমাহে 1 লাখকৈ। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে বেচেলৰ ডিগ্ৰী অৰ্থাৎ মাষ্টাৰ ডিগ্ৰী কম্পিউটাৰ। সো ইয়াৰ উপৰিও বা আপোনালোকে এমটেক কৰা হ'ব লাগিব। সো ইয়াৰ বাবে বয়স বিচাৰিছে বিল' 50 ইয়াৰ্ছ। চাইনৰ পষ্টটো আছে ছিনিয়ৰ ডমেইন এক্সপাৰ্ট, য'ত টোটেল পষ্ট আছিল 29টা কিন্তু বৰ্তমান 19টা পদ সংযোগ কৰিছে, অৰ্থাৎ 19টা পদ বৰ্তমান আছে, যাৰ দৰমহা নিয়োগ কৰিছে প্ৰতিমাহে 80,000। আৰু শিক্ষাগত অৰ্হতা বিচাৰিছে পষ্ট গ্ৰেজুৱেট ইকনমিক্সত থাকিব লাগিব। চ' 5 নম্বৰত আছে জুনিয়ৰ ডমেইন এক্সপাৰ্ট, য'ত টোটেল পষ্ট আছিল 41টা কিন্তু বৰ্তমান 25টা ৰাখিছে। আৰু ইয়াৰ দৰমহা প্ৰতিমাহে 60,000কৈ। আৰু শিক্ষাগত অৰ্হতা বিচাৰিছে পষ্ট গ্ৰেজুৱেট থাকিব লাগিব আপোনালোকৰ ইকনমিক্সত। আৰু এজ লিমিট বিচাৰিছে আপোনালোকৰ বিল' 50 ইয়াৰ্ছ। নেক্সট পষ্টটো আছে UDC, যাৰ টোটেল পষ্ট আছিল 4টা কিন্তু বৰ্তমান ইয়াৰ বাবে এটাও পদ ৰখা নাই। আৰু ইয়াৰ বাবে পে স্কেল আছিল 22,000 আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছিলে বেচেলৰ ডিগ্ৰী বিচাৰিছিলে আৰু এজ লিমিট বিচাৰিছিলে বিল' 45 ইয়াৰ্ছ। 7 নম্বৰ পষ্টত আছিলে MTS অৰ্থাৎ মাল্টি টাস্কিং ষ্টাফ। ইয়াৰ বাবে টোটেল পষ্ট আছে 16টা আৰু মাহিলী দৰমহা আছে 15,000। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ মেট্ৰিক পাছ কৰিব পাৰিলে এই পষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। কিন্তু এজ লিমিট হৈছে আপোনালোকৰ বিল' 60 ইয়াৰ্ছ, অৰ্থাৎ 60 বছৰলৈকে আপোনালোকে এই পষ্টটোত এপ্লাই কৰিব পাৰিব। 8 নম্বৰ পষ্টত আছে SME অৰ্থাৎ ছাবজেক্ট মেটাৰ এক্সপাৰ্ট। ইয়াত টোটেল পষ্ট আছিল 7টা কিন্তু বৰ্তমান 5টা পষ্ট ৰাখিছে আৰু মাহিলী দৰমহা আছে 80,000। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ ফাৰ্ষ্ট ক্লাছ হ'ব লাগিব পষ্ট গ্ৰেজুৱেট ডিগ্ৰীজ ইন ষ্টেটিষ্টিক্স বা ইকনমিক্সত। ইয়াৰ বাবে বয়স বিচাৰিছে এবভ 60 ইয়াৰ্ছ। 9 নম্বৰ পষ্টত আছে য়ং প্ৰফেশ্যনেল। ইয়াৰ বাবে টোটেল পষ্ট আহিছে 5টা আৰু মাহিলী দৰমহা আছে 70,000। আৰু ইয়াৰ বাবে শিক্ষাগত অৰ্হতা বিচাৰিছে পষ্ট গ্ৰেজুৱেট ডিগ্ৰী হ'ব লাগিব ষ্টেটিষ্টিক্স বা ইকনমিক্সত। আৰু বয়স বিচাৰিছে বিল' 45 ইয়াৰ্ছ। চ' ইয়াৰ বাবে হাউ টু এপ্লাই। চ' ইয়াৰ বাবে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। আৰু ইয়াৰ বাবে এটা ৱেবছাইট আছে https://becl.cbtexam.in। আৰু ইয়াৰ বাবে লাষ্ট ডেট দিছে 20 মে'। আৰু ইয়াৰ বাবে ৰিটেন এক্সাম চেণ্টাৰবিলাক দিছে বেংগালুৰু, পুনে, চেন্নাই, কলকাতা, হায়দৰাবাদ, জয়পুৰ, দিল্লী, আহমেদাবাদ, ভূপাল, চণ্ডীগড়, পাটনা, গুৱাহাটী, কানপুৰ বা লক্ষ্ণৌ। চ' আমাৰ অসমৰ পৰা চেণ্টাৰ পৰিব পাৰে গুৱাহাটী।